দক্ষিণ শালমৰা সমষ্টিৰ বন্দিহানা গাঁও পঞ্চায়তৰ ফটিন ফাইনেন্স আৰু MGNৰেগাৰ কামত ব্যাগুম অনিময়ৰ অভিযোগ স্থানীয় ৰাইজৰ। হয়, আপোনালোকে ঠিকই শুনিছে। আমি ক'ব খুজিছো ধুবুৰী জিলাৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ বন্দিহানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ফেন্সি বজাৰৰ সমীপত থকা কালভাৰ্ট আৰু ৰাস্তাৰ দুৰৱস্থাৰ কথা। কালভাৰ্টটোৰ কামৰ বাবদ চৰকাৰে আবণ্টন কৰিছিল 12,26,051 টকা। তাৰে 50% কাম কৰি বাকী টকা একাংশই আত্মসাৎ কৰিছে বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। কাম কি হৈছে না হৈছে ওরা দেখতেছেন আর আমরাও দেখতেছি যে কাম হয় নাই। এতিয়া চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ প্ৰতিবেদন, ইণ্ডিয়া লাইভ। খানিক বাদই আছে, দেখাই যায়, ওটা তো বোঝাই যায়। এখন কাম কি হয়েছে না হয়েছে ওরা দেখতেছেন আর আমরাও দেখতেছি যে কাম হয় নাই। ক্লিয়ার হয়েছে কি কাম হয় নাই। আর এই যে রাস্তাটা মাটি তাও ফেলানো হয় নাই। কার সাথে পয়সা আছে কি খাইছেন না? মাটি কামই করে নাই। মাটি কাম করে নাই। রিপেয়ারিং অল্প খালি তো নেই। এমএলএ কোনো কাম করে নাই। মুসলমানদের কম কোনো করে নাই। আগে কিরকম কিছু পাইনি। হ্যাঁ? পাই নাই।